গুৰুসকল, আজি আপোনালোকৰ এই যে আমাৰ চৰকাৰৰ তৰফৰ পৰা যিখিনি FLNৰ TLM দিয়া হৈছে, সেই TLM খিনিৰ বিষয়ে আমি আপোনালোকক অলপ কম। ল'ৰা ছোৱালীক কোন ল'ৰা ছোৱালীসকলৰ আগত কেনেকৈ আপোনালোকে এই TLM খিনি ইউজ কৰিব সেই বিষয়ে আমি আপোনালোকক কম। ইয়াতে আছে সব আমাৰ ইংৰাজী এলফাবেটখিনি দিয়া আছে, যেনেকৈ ABCD। ইয়াৰ পিছফালে আমাৰ চুম্বক লগোৱা আছে। এই চুম্বক আপোনালোকৰ কিছুমান ৩-৪ মাহমান আগত এই হোৱাইট বোৰ্ড দিয়া হৈছিল। এই হোৱাইট বোৰ্ডত টিনত আপোনালোকক এই ABCD খিনি বহুৱাই দিলে চুম্বকে টানি ধৰি থাকিব, বহিব। এনেকৈ আপোনালোকে ল'ৰা ছোৱালী হাতে কামে ল'ৰা ছোৱালীখিনি হাতত দিব, সিহঁতে ক্ৰমান্বয়ে সজাব। এৰ পিছত কি হয়, বি হয়, তাৰ পিছত কি হয়, চি হয়, তাৰ পিছত কি আছে, ডি, তাৰ পিছত কি আছে, ই, তাৰ পিছত কি, এফ, এনেকৈ লগাব দিব। তাৰপিছত জি, এইচ। সিহঁতক কোন ল'ৰা ছোৱালীহঁতে এবাৰ এইটো বাছি বাছি উলিয়াই লগালে আৰু জীৱনত এই আখৰ নুভুলে। আপোনালোকে এনেকৈ সিহঁতক বহুৱাব দিব। এনেকৈ সিহঁতক লগাব দিব। সিহঁতে হাতে কামে কৰিলে আৰু জীৱনত এইটো নুভুলে। আৰু সিহঁতক আমি এই এলফাবেটৰ পৰা কালাৰৰ ধাৰণাটো দিব পাৰোঁ। এইটো কি ৰং? নীলা, ব্লু। এইটো কি আছে? য়েলো। এইটো কি আছে? গ্ৰীণ। এনেকৈ আপোনালোকে ৰঙৰ ধাৰণাটো দিব পাৰিব। তাৰপিছত কি কৰিব আপোনালোকে? মাজে মাজে এনেকৈ হাতত ল'ব যে ইয়াতে কি হ'ব, খালী কৰি দিব। ইয়াতে কি হ'ব দেখাচোন, ইয়াতে কি হ'ব? এ বি। ইয়াৰ পিছত কি আছে? চি। তুমি বহুৱাচোন, কি হ'ব? চি। সিহঁতে এনেকৈ বহাই দিব। তাৰপিছত জে। জেৰ পিছত কি হ'ব? কে। কেটো নাই, তোমালোকে বহা ইয়াতে। এনেকৈ শিকাব। তাৰপিছত ইয়াৰ পিছত আমি সিহঁতক শিকাব পাৰোঁ সৰু সৰু ৱৰ্ড, সৰু সৰু শব্দবিলাক আমি সিহঁতক শিকাব পাৰোঁ। এ ফৰ কি? আপেল। এ ফৰ এণ্ট। এণ্ট কি কি হয়? ANT। এইটো কি হ'ল? এণ্ট। এণ্ট মানে পৰুৱা। তাৰপিছত কি আছে? বল। বি ফৰ বল। BALL। বল। বি ফৰ বল। তাৰপিছত কি আছে? চি। চি ফৰ কেট। কেট কি হয়? CAT। কেট। তাৰপিছত কি আছে? ডি। ডি ফৰ কি হয়? ডগ। DOG। ডি ফৰ ডগ। এনেকৈ আপোনালোকে সৰু সৰু ৱৰ্ডবিলাক সিহঁতক শিকাব পাৰে। ABCD। ই ফৰ ইগ। ই কি আছে? EGG। ইগ।
F তাৰপিছত কি আছে F F for fish FISH F for fish তাৰপিছত কি আছে G for God GOAT God এনেকৈ শব্দবিলাক সিহঁতক বনাব দিব থেংক ইউ আজিলৈ ইমানেই এনেকৈ আপোনালোকে সিহঁতক ল'ৰা ছোৱালীখিনিক ABCD আমি শিকাব পাৰোঁ শ্ৰদ্ধেয় শিক্ষাগুৰুসকল এই যে ঠিক আগৰ যে আমি এলফাবেট দেখাইছিলোঁ তেনেদৰে আমাৰ এই নাম্বাৰ সংখ্যাখিনিও আমি এনেদৰে ল'ৰা ছোৱালীক পেষ্ট কৰি দিব পাৰোঁ বৰ্ডত যেনেকৈ চিৰিয়েলি 1 2 3 4 5 এনেকৈ লগাব দিব তাৰপিছত আপোনালোকে মাজে মাজে গেপছ দিব কোনো এটা সংখ্যা সিহঁতক বহাব এনেদৰে আমি এই TLM খিনি ইউজ কৰিব পাৰোঁ ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ